নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। পুনৰ অসম চৰকাৰৰ অধীনত 656টাকৈ পদ মুকলি হৈছে আৰু ইয়াৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিটো ক'ৰ পৰা আহিছে, কিদৰে এপ্লাই কৰিব লাগিব, বয়সৰ সময়সীমা কিমান, সকলোখিনি এই ভিডিঅ'টোত আমি আলোচনা কৰিম অতি কম সময়ৰ ভিতৰতে। তো ভিডিঅ'টো শেষলৈকে চাব, কোনো স্কিপ নকৰাকৈ। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, মই যাতে এনেধৰণৰ নতুন নতুন আপডেটসমূহ আপোনালোকলৈ আগবঢ়াবলৈ উৎসাহ পাওঁ। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি হৈছে পদখিনি। ফাৰ্মাচিষ্টৰ 55টাকৈ পদ আছে। ইয়াতে ডিপ্ল'মা অথবা ডিগ্ৰী ইন ফাৰ্মাচী চায়েন্সত বিচাৰিছে। দৰমহা নিৰিখটো দিছে 14,000 পৰা 60,500 টকা পৰ্যন্ত। ষ্টাফ নাৰ্ছৰ 498টাকৈ পদ আছে। ইয়াত GNM ডিপ্ল'মা অথবা BSc নাৰ্ছিং বিচাৰিছে। ইয়াৰ বাবেও 14,000 পৰা 60,500 টকা পৰ্যন্ত দৰমহা। ইয়াৰ পাছত লেবৰেটৰী টেকনিচিয়ানৰ 77টাকৈ পদ মুকলি হৈছে। ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু লগতে ডিপ্ল'মা চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ানৰ বিচাৰিছে। ইয়াতো দৰমহা নিৰিখটো একেই। ব্লাড বেংক টেকনিচিয়ানৰ 11টাকৈ পদ মুকলি হৈছে। ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু লগতে লেবৰেটৰী টেকনিচিয়ানৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াৰ দৰমহা নিৰিখটো একেই। ইয়াৰ পাছত ড্ৰেছাৰৰ পদ মুকলি হৈছে 15টাকৈ। ইয়াৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু লগত ড্ৰেছিং কৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে এটলিষ্ট 3 বছৰ আৰু ইয়াতো দৰমহা নিৰিখটো একেই। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। 10 ছেপ্টেম্বৰৰ পৰা ইয়াৰ বাবে অনলাইন এপ্লাই আৰম্ভ হ'ব। 24 ছেপ্টেম্বৰ পৰ্যন্ত থাকিব। আৰু বয়সৰ সময়সীমাও দিছে ইয়াতে। জেনেৰেল কেণ্ডিডেটসকলে 18 বছৰ বা 40 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে। আৰু OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু SC STৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে। আৰু অনলাইন এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফি পে'মেণ্ট কৰিব নালাগে। ইয়াতে আছে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি, চাই ল'ব আপোনালোকে। পাছপৰ্ট চাইজ ফটো 2 কপি লাগিব। বাৰ্থ চাৰ্টিফিকেট, SSLC, এডমিট কাৰ্ড নহ'লে চাৰ্টিফিকেট বিচাৰিছে এজ প্ৰুফৰ বাবে। ইয়াতে কি ডকুমেণ্টছ লাগিব সেইখিনি আছে। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ফাৰ্ষ্ট OMR বেছ এক্সাম এটা পাতিব, ৰিটেন এক্সাম, আৰু সেই পৰীক্ষাটো 100 মাৰ্কছৰ হ'ব। তো এইখিনি আছিল এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।